Hi guys, hi, hello, namaskar and welcome back to my YouTube channel, The Entertainment Vlogs. তো আজি মই উপস্থিত আছোঁ মোৰ শ্বুটিং স্পটত আৰু মোৰ লগত উপস্থিত আছে এতিয়া বৰ্তমান অসমৰ ঐ হাফলং ধাৰাবাহিকখনৰ আপোনালোকে সকলোৱে চিনি পায় 4 ইঞ্চি বটম 4 ইঞ্চি নে 3 ইঞ্চি 3 ইঞ্চি বটম আৰু এই বটম এতিয়া মোৰ লগত উপস্থিত হয় নমস্কাৰ মোৰ নতুন এটি চেনেল সেকেন্ড চেনেল তো কোৱা হয় নমস্কাৰ তোমাৰ এই নতুনকৈ যে চেনি চম্পা যে আহি আছে তাৰ বিষয়ে কিবা লগ কোৱা আমাৰ ৰিসেন্টলি আপোনালোকৰ ৰেঙনিত আহিব ৰেঙনিত চেনি চম্পা তাত ভাল ভাল আৰ্টিষ্ট আছে ৰমেন তামুলী আছে আৰু আমাৰ কাঞ্চনজংঘাৰ জুবিনদাৰ লগত মেইন লিড কেৰেক্টাৰ কৰা ছোৱালীজনী আছে ভালে পাব আপোনালোকে সকলোৱে কমেডিও আছে ট্ৰেজেডিও আছে আপোনালোকে সকলোৱে চাব বোলো চিৰিয়েলখন আমাৰ বুলবুল দাই হেৰি কৰিছে তেখেতে আমাৰ চিৰিয়েলখনৰ পৰিচালনা তেখেতে কৰিছে আৰু তেখেতেও প্ৰডিউচাৰ কিবা এটা ডায়লগ ক'বা নেকি কিবা এটা ডায়লগ চেনি চম্পাৰ কিবা ডায়লগ এটা নতুন ডায়লগ কিবা মানে কি ছোৱালী মানে মাইনা মানে কি হ'ল তোমালোকে গাঁৱত নতুনকৈ আহিছাতো তোমালোকৰ কিবা সহায় লাগে নেকি তেতিয়া ছোৱালীজনীয়ে কয় আমাক আকৌ সহায় নালাগে নহয় সহায় লাগিব ৰ'বা কাৰণ তোমালোকে গাঁওখনত নতুনকৈ আহিছাতো আৰু মই ছোৱালীবিলাকক সহায় কৰি বেছি ভাল পাওঁ চ' আপোনালোকে যদি একো বেয়া নাপায় মই আপোনালোকক সহায় কৰিম ক'ত বা যোৱা তোমালোকে তাৰপিছত এই ছোৱালীজনীয়ে মোৰে তাৰমানে গাৰ্লফ্ৰেণ্ড হৈ যায় আচ্ছা এনেকুৱা চ' আপোনালোকে চাব সকলোৱে ভাল আৰু আশা কৰোঁ এই চেনি চম্পা চিৰিয়েলখনক আপোনালোকে মৰম দিব ৰেঙনিত চাব 12 তাৰিখে মানে 12 তাৰিখৰ পৰা আহিছে আমাৰ 16 তাৰিখে বাজিব 16 তাৰিখে বাজিব গতিকে আপোনালোকে দিয়ে আছে অলৰেডি তো আপোনালোকে চাব কেনেকুৱা হৈছে আমাক জনাব আৰু মোৰ চেনেলত জনালেও কথা নাই তাতে জনাব নহয় মানে কি এইটো হ'ল আপোনাৰ মেইন মাগুৰটো এনেকুৱা বোকাত থাকে এই মাগুৰটো ওলাই নাহে কেতিয়াবা ওলাই যেতিয়া ৰ'দ পৰিব তেতিয়া তাৰমানে বোকাৰ পৰা ওলাই আহে আৰু এতিয়া বৰ্তমান আমাৰ শ্বুটিং হৈ গ'ল অলৰেডি আমাৰ আছামিজ ফানমাষ্টি মোৰ মেইন চেনেলৰ শ্বুটিং হৈ গ'ল আৰু গোটেইখিনি মানুহ আছে ইয়াতে সহায় কৰিছে বহুত তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু লগতে ফুচুক মানে মই ফুচু বুলি মাতোঁ ইয়াৰ অৰিজিনেল নাম হৈছে মুনীন্দ্ৰ দাস ন মুনীন্দ্ৰ আছিল নে চাওঁ মুনীন্দ্ৰ আছিল গতিকে মুনীন্দ্ৰ এতিয়া পুষ্পা আজি যিটো শ্বুটিং কৰিলোঁ পুষ্পা বুলি যিখন ফিল্ম আছে তাৰ শ্বুটিং কৰিলোঁ আৰু এজন আছে মানে তাৰ কমেডিটো আৰু এইটো হৈছে পুষ্পাঞ্জলি আমাৰ কয়ামস্তি চেনেলৰ পুষ্পাঞ্জলি তাৰমানে পুষ্পাঞ্জলি মানে কেনেকুৱা হ'ল এটা মানে হুমতো নাখাতে যজ্ঞটো নাখাতে এটা মানে পুষ্পাঞ্জলি খালি এক মাঘৰ বিহুতে কামত আহে হেন গতিকে আপোনালোকে চাব এনেকুৱা ধৰণৰ মানে ফানি ভিডিঅ'বিলাক আমি লৈ আহিম ফানি ভিডিঅ' ভ্লগ এইবিলাক লৈ আহিম আৰু জাষ্ট এনেই বনালোঁ ইয়াতে কাৰণ যিহেতু মই এইটো কাম কৰিছোঁ অলৰেডি আৰু আপোনালোকে যদি সেই যিটো মোৰ পুষ্পা যিটো আমাৰ কমেডি ভিডিঅ' আছে সেই কমেডি ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে সেই মোৰ মেইন চেনেলটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দিয়াই আছে আপোনালোকে চাওক তাত ক্লিক কৰি কিনে চাওক কেনেকুৱা হৈছে কমেণ্ট কৰক কাৰণ ঐ হাফলং ধাৰাবাহিকৰ ভিডিঅ' অভিনয় কৰিছে আৰু নেক্সট পৰৱৰ্তী মানে ভিডিঅ'ত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিবলৈ মই চেষ্টা কৰিম ঠিক আছে গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক আৰু যদি ভাল নালাগে ডিছলাইক কৰক চেনেলটো যদি ভাল লগা নাই তেনেহ'লে মানে আনছাবস্ক্ৰাইব কৰক ঠিক আছে গতিকে আজিলৈ এইখিনিয়ে পিছত পুনৰ লগ পাম তাৰে পৰিস্থিতি সকলোৱে একেলগে কওক দি ৰাইট ডেট পেপল